নমস্কাৰ বন্ধুসকল, দ্য টেক এণ্ড আৰ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, জিঅ' প্ৰাইম মেম্বাৰশ্বিপ শেষ হ'বৰ হ'ল। এতিয়া জিঅ'ৰ নতুন প্ৰাইম প্লেন আহিছে নেকি বাৰু? কি হ'ব 31 মাৰ্চ 2018 পিছত? আজি মই আপোনালোকক তাৰ দুটামান কথা জনাবলৈ গৈ আছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে জিঅ' যেতিয়া আমাৰ মাজলৈ আহিছিল তেতিয়া তেওঁলোকে আমাক এক দীঘলীয়া সময়ৰ বাবে বিনামূলীয়াকৈ 4G ডাটা, ফোন কল, SMS আদিৰ সুবিধা প্ৰদান কৰিছিল, যাৰ বাবে টেলিকম জগতখনৰ ৰূপেই সলনি হৈ গৈছিল। লাহে লাহে জিঅ'ই অতি কম মূল্যতে তেওঁলোকৰ ডাটা প্লেনসমূহ আনিব ধৰিলে, যেনে 309, 399 আদি, য'ত 4G ডাটাৰ লগত আমি ফোন কল, SMS আদিৰ সুবিধা লাভ কৰোঁ। তাৰ লগতে জিঅ'ই 99 টকাৰ এটা প্ৰাইম মেম্বাৰশ্বিপ নামৰ কাৰ্ড আগবঢ়ালে, যিটো ৰিচাৰ্জ কৰিলে আমি এক অতিৰিক্ত সুবিধা লাভ কৰিব পাৰোঁ। এই প্ৰাইম মেম্বাৰশ্বিপখনৰ ভেলিডিটি ডেট আছিল 31 মাৰ্চ 2017 পৰা 31 মাৰ্চ 2018 লৈকে। এতিয়া যিহেতু 31 মাৰ্চ 2018 পালেহি, 99 টকাৰ সেই প্লেনখনৰ ভেলিডিটি শেষ হ'বৰ হ'ল। এতিয়া আমি আকৌ 99 টকাৰ ৰিচাৰ্জ কৰিব লাগিব নেকি বাৰু? বা জিঅ'ই আমাৰ বাবে নতুন কিবা প্লেন আনিছে নেকি, যিটো ৰিচাৰ্জ কৰিলে আমি আকৌ প্ৰাইম মেম্বাৰশ্বিপৰ বাবে প্ৰাইম মেম্বাৰশ্বিপৰ সুবিধাসমূহ লাভ কৰিব পাৰিম? এনেকুৱা কিছুমান কথা জানিবলৈ মই কেইখনমান জিঅ' ষ্ট'ৰ গ'লোঁ আৰু লগতে জিঅ' কাষ্টমাৰ কেয়াৰক ফোন কৰিলোঁ, আৰু তাৰ উপৰি মই জিঅ'ৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো চেক কৰিলোঁ। তেওঁলোকে মোক জানিবলৈ দিলে যে জিঅ'ৰ কোনো নতুন প্ৰাইম মেম্বাৰশ্বিপৰ প্লেন অহাৰ তথ্য তেওঁলোকৰ হাতত আহি পৰা নাই, আৰু যদি তেনেকুৱা কোনো প্লেন আহি যায় তেতিয়াহ'লে ফোন বা SMS কৰি জিঅ'ৰ সকলো কাষ্টমাৰক সেই প্লেনখনৰ কথা জনাই দিয়া হ'ব। তাৰপিছত মই জিঅ'ৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো চেক কৰিলোঁ, কিন্তু তাতেও মই কোনো ধৰণৰ নতুন প্ৰাইম মেম্বাৰশ্বিপ প্লেন বা তেনেকুৱা কোনো প্লেনৰ তথ্য নাপালোঁ। যিহেতু এতিয়া আপোনালোকৰ অধিকাংশৰে এটা ডাটা প্লেন এক্টিভ হৈ আছে, যিটো 31 মাৰ্চ 2018 পিছতহে ভেলিডিটি ডেট দিয়া আছে। গতিকে যদি প্ৰাইম মেম্বাৰশ্বিপ শেষ হয়, প্ৰাইম মেম্বাৰশ্বিপ খতম হোৱাৰ পিছতো আমি এই কাৰ্ডখনৰ সুবিধাসমূহ লাভ কৰিব পাৰিমনে বাৰু? নে তাৰ কিছুমান অতিৰিক্ত যিখিনি আমি পাই আছিলোঁ সেইখিনি নোহোৱা হৈ যাব? এইখিনি প্ৰশ্নৰ উত্তৰ মই কাষ্টমাৰ কেয়াৰৰ পৰা গম পালোঁ যে যদিও প্ৰাইম মেম্বাৰশ্বিপ শেষ হয়, তথাপি আপোনালোকে সেই ডাটা প্লেনখনৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব পাৰিব, যিটো আপোনালোকৰ ভেলিডিটি ডেট দিয়া আছে। ইয়াৰ কোনো সাল সলনি নহয়। এইখিনি আছিল মই জিঅ' ষ্ট'ৰ, জিঅ' কাষ্টমাৰ কেয়াৰ আদিৰ পৰা পোৱা কিছুমান তথ্য। এতিয়া আহিছোঁ অন্য এটা কথালৈ। এই যে আমি 99 টকাৰ এটা জিঅ' প্ৰাইম মেম্বাৰশ্বিপ ল'লোঁ, সেইটো আচলতে কি আছিল বুলি আপোনালোকে ভাবে? চাওক, যেতিয়া আমি এখন বেলেগ অপাৰেটৰৰ চিম ল'বলৈ যাওঁ, তেতিয়া আমি তেওঁলোকক আমি যিটো পেক ভৰাওঁ তাৰ উপৰি চিমখনৰ নামত এটি পইচা প্ৰদান কৰোঁ। যিহেতু জিঅ'ই আমাক প্ৰথমতে বিনামূলীয়াকৈ চিমসমূহ দিছিলে, গতিকে তাৰ বাবে হয়তো জিঅ'ই এই 99 টকাৰ প্লেনটো প্ৰাইম মেম্বাৰশ্বিপ নামত লঞ্চ কৰি তেওঁলোকে জিঅ' চিমৰ নামত এই পইচাটো হয়তো লৈ লৈছিল। এতিয়া হয়তো আপোনালোকৰ মনত এটা প্ৰশ্ন হ'ব যে যদি 31 মাৰ্চ 2018 পিছত কোনোবাই চিম এখন লয়, তেতিয়াহ'লে তেওঁলোকে কি কৰিব লাগিব? যদি 31 মাৰ্চ 2018 পিছত আপোনালোক কোনোবাই নতুনকৈ জিঅ' চিম লয়, তেতিয়াহ'লে আপোনালোকে এটি ডাটা প্লেনৰ লগতে চিমৰ নামত হয়তো এটি পইচা দিবলগীয়া হ'ব পাৰে, যিটোৰ মূল্য প্ৰায় 100 টকাৰ আশে পাশে থাকিব। আপোনালোকক মই কওঁ যে এইখিনি তথ্য আচলতে মই জিঅ'ৰ ফালৰ পৰা লাভ কৰা নাই, কিছুমান লোকেল জিঅ' ৰিটেইলাৰৰ পৰাহে মই এই কথাখিনি গম পাইছোঁ। 31 মাৰ্চ 2018 পিছত কি হয় সেইটো হয়তো কোনেও ভালকৈ ক'ব নোৱাৰিব। গতিকে চাওঁচোন 31 মাৰ্চ 2018 পিছত কি হয়। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে আপোনালোকে য'ত চেনেলৰ নামটো দেখিছে তাত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, লাইক কৰক আৰু আপোনালোকৰ বহুমূলীয়া কমেণ্ট এটি দাঙি ধৰক। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। থেংক ইউ।